নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি হৈছে 2022 চনৰ লাষ্ট ডে, ডিসেম্বৰৰ একেবাৰে শেষৰ দিনটো আৰু মই এই শেষৰ দিনটো মানে অকনমান স্পেশাল কৰিবলৈ গৈ আছো। মানে কি হয় মই ঘৰত আহিছো যোৱাকালি আৰু আজি গৈ আছো আমাৰ পুৰণা গাঁওখন আৰু সকলোৰে নিজৰ জন্ম গাঁওখন সদায় আপোন হৈয়ে থাকে। মোৰ বাবেও সেই গাঁওখন সদায় আপোন, যিমান যতেই নাথাকো গাঁওখনৰ নিচিনা কেতিয়া হ'ব নোৱাৰে। আজি মই আপোনালোকক দেখাম যে মোৰ বহুত স্মৃতি জড়িত হৈ আছে তেনেকুৱা কিছুমান ঠাই। মোৰ LP স্কুলখন মই য'ৰ পৰা পঢ়িছিলোঁ ক্লাছ 1ৰ পৰা, সেই স্কুলখন দেখাম। তাৰপিছতে ক'ত খেলা ধূলা কৰিছিলোঁ সেইবিলাক দেখাম, চব দেখাম, আপোনালোকে চাই থাকিব। মা আহি আছে, ভণ্টি আহিছে, আমি একেলগে গৈ আছোঁ এতিয়া। এয়া কাকাই আমাৰ চালনী বনাই আছে ন কাকা? মাছ মাৰিব লাগিব ন? তামোল চুবাই আমাৰ প্ৰদীপ বুঢ়া। চা এনেকে শুৱে নেকি? বাপৰে, এইখন দেখিছেনে? এইখন হ'ল হাই স্কুল, ৰৌমাৰী হাই স্কুল, মানে এতিয়া ৰৌমাৰী ছেকেণ্ডাৰী স্কুল বুলি কয়। এইখনতে মই পঢ়িছিলোঁ। এইখন মই স্কুলখনৰ বেক চাইডৰ পৰা দেখাইছোঁ কাৰণ ফ্ৰণ্ট চাইডটো সিফালে আছে, মই সিফালে নাযাম, মই ইফালে গুচি যামগৈ আমাৰ পুৰণা পেটিলে। এইফালে দেখিছেনে পুৰা ৰঙালাও খেতি কৰিছে, এইবোৰ চব ৰঙালাও খেতি কৰিছে। ইফালে আমাৰ গাঁওখন, এইফালে যায় আৰু আমাৰ গাঁৱলৈ। এইটো আমাৰ গাঁওফালে যোৱা ৰাস্তাটো, এইখনেই আৰু এইখনতে পঢ়িছিলোঁ মই। মাহঁত গৈ আছে, যাওঁ আৰু এতিয়া আমি টমটমত গৈ আছোঁ। গাঁও পোৱাৰ আগতে আমাৰ মানে ইয়াতে মাথাউৰি দিছে ন, এইটো পুৰা ইফালে মাথাউৰি দিছে, ইফালেও দিছে, ইফালে এইফালে। এইখন হ'ল মই পঢ়া স্কুলখন, LP স্কুল, য'ত মই ইয়াতে মোৰ প্ৰাথমিক শিক্ষা মই গ্ৰহণ কৰিছিলোঁ। এতিয়া মানে বহুত বেলেগ হৈ গ'ল, আগতে অলপ বেলেগ আছিলে। এইবোৰ ধুনীয়াকৈ মেপ অঁকা হৈ আছে। বাপৰে কি ধুনীয়া ফুল, এইবোৰ ফুলি আছে ন? তোমালোকে ইয়াতে পঢ়া নে? নাই। ক'ত পঢ়া? মুছলিম স্কুলত। অঁ, ইয়াত টিউচন কৰিব আহিছোঁ। টিউচন কৰিব আহিছা নেকি? হয়। অঁ, কোন ছাৰে টিউচন কৰে? ভূপেন ছাৰে। এয়া দ্বিতীয় শ্ৰেণী। অঁ, ইফালে চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণী আছে ন? এইফালে সেইটোত মই ইয়াতে পঢ়িছিলোঁ, এইটো ৰুমতে। এবাৰ মই পিটন খাইছিলোঁ এইটো ৰুমতে মোক এবাৰ পিটন দিছিলে সৰুতে, তোমালোকৰ নিচিনা থাকোঁতে পিটন দিছিলে। থাকা দেই। কি টিউচন কৰে, কি ছাবজেক্ট? ইংৰাজী। অঁ, এইজোপা বকুল তলতে আমি খেলিছিলোঁ আগত, ইয়াতে বকুল তলত। তেতিয়া এইখিনি ওখ নাছিলে, অলপ চাপৰ আছিলে। তোমালোকে ইয়াত খেলা নহয়? আমি ইয়াতে খেলিছিলোঁ, ইয়াতে সৰু থাকোঁতে, তোমালোকৰ নিচিনা থাকোঁতে আমিও খেলিছিলোঁ ইয়াত। তাৰপিছত এইটো দমকল আছিলে, এতিয়া পুত গ'ল, দমকলটো পুত গ'ল এতিয়া। ইয়াতে আমি কৰিছিলোঁ। এয়াই আৰু বহুত স্মৃতি জড়িত হৈ আছে স্কুলখনৰ লগত। আমি গাঁৱলৈ আহিলোঁ, এতিয়া আহিছোঁ মানে আমাৰ এইখিনি ইফালে দেখিছে ইমান ধুনীয়া, চাওক। ইফালে মানে আমাৰ নদী যেতিয়া পানী হয় পূৰা ভৰি যায়, এতিয়া মানে পূৰা হৈ আছে, বালি হৈ আছে, এইবোৰ চাওক, বালি চৰ। আমি এনেই বেলেগ চনকা যাওঁ, চনকাত মানে ধুনীয়াকৈ সজাই থৈছে, কিন্তু আমাৰ ইয়াত মানে এনেকৈ একো ঘৰ চৰ বনোৱা নাই বা ধুনীয়াকৈ সজাই থোৱা নাই কাৰণে মানুহে চাব নাহে, কিন্তু ইয়াতো ধুনীয়াকৈ পিকনিক খাব পাৰে, খাওঁ বুলি ক'লে। চাওক, আৰু এটা মই বস্তু দেখাই আছোঁ আপোনালোকক, ৰ'ব। এইবোৰ দেখিছেনে? এইবোৰ হ'ল বাদাম গছ, এইবোৰ বাদামৰ গছ। ইয়াতে গুৰিত মই ভালকৈ দেখাই আছোঁ, এয়া চাওক, এনেকৈ মানে এইডাল গছডাল, তাৰপিছত ইয়াতে বাদাম লাগে এনেকৈ, এয়া বাদাম, এনেকৈ বাদামবোৰ শিপাই লাগে এনেকৈ। আৰু ভিতৰত এনেকৈ যদি চোৱা যায়, ইয়াত দেখিছেনে? এইয়া বাদাম, এইয়া
এই এনেকৈ বাদামবোৰ এনেকৈ শিপাই মানে লাগি থাকে এনেকৈ। এয়া চাওক, এইটো যদি মই ছিঙো, বাদামবোৰ এনেকৈ লাগে, এনেকৈ। এইখিনি আমাৰে মাটি হয়, ইফালে এইখিনি বাৰীখনো আমাৰ, ইফালে এনেকৈ। ক'ত গৈছিলে হা? স্কুল না? বাদামৰ খেতিত আহিছোঁ মই। এডাল আপোনালোকক উঘালি দেখাই, এডাল উঘালি দেখাম মই। এয়া চাওক, এয়া বাদাম, এয়া দেখিছে বহুত এনেকৈ ক'ত হৈছে ইয়াতে বাদামবোৰ। চাওক কি ধুনীয়া, ভাঙি দেখাই আছোঁ মই। চাওক এইয়া বাদাম, ধুনীয়া ধুনীয়া এইবোৰ। খাব পাৰি আৰু এয়া লৈ যাম, এডাল উঘালি লৈ যেতিয়া। এইফালে চাওক পুৰা এইবোৰ বাদাম আৰু এয়া আৰু আমাৰ খেতি। এইবিলাক দেখিছেনে, একে দূৰ দূৰলৈ চব বাদামে, এইবোৰ চব বাদামেই কৰিছে। এইখিনি মাহঁত সিফালে গৈ আছে, আমাৰ ভাগি কৰে সেই মানুহ ঘৰৰ তালৈ গৈ আছে কিবা কথা পাতিব। আমি দুইজনী আহিছোঁ, আমি কি কৰিম, এলাহ লাগিব। এইফালে আমি নামি আহিলোঁ ওপৰৰ পৰা, এতিয়া আমি বালি চৰত আছোঁ। পুৰা পুৰা বালি 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 বালি। দুটামান ৰীল বনাম বুলি ভাবিছোঁ দুইজনীয়ে, কি হয় নাজানো আৰু, বনাওঁ ৰ'ব। এইবোৰ ষ্টুডেণ্ট গৈ আছে, এই মাইনা আছে এইফালে। বহুত ধুনীয়া লাগে মানে, যেতিয়া মানে পূৰা পানী ভৰ্তি হৈ থাকে এইখিনি হতত। মোৰ তেনেকুৱা ভিডিঅ' আছে বনোৱা হৈ, ছানছেট মমেণ্টটো। অ' মাই গড, ইমান ভাল লাগে নহয়। মোৰ মানে বহুত ফেভৰেট সেই হেৰিখিনি, মমেণ্টখিনি আৰু ইমান ভাল লাগে মোৰ, ইমান ভাল লাগে নহয়। এনেও মই ছানছেট বহুত ভাল পাওঁ, সেই সময়খিনিত মই আহোঁ আৰু বহুত ভাল লাগে। মই পাৰিলে দেখাম ৰীলটো আপোনালোকক, ইয়াতে ছাইডত দেখাম ৰ'ব। এতিয়া চাওঁ কিবা ৰীল বনাব পাৰোঁ নেকি। ক'ত গ'লি তই? একোৱে দেখা নাই, ইমান ৰ'দ। ৰীল বনাবলৈ এয়া এতিয়া মানে আমাৰ দুজনীক ধৰি দিয়া মানুহ নাই, ক'ত থ'ব তাকে। গোবিনো নাই নহয়, গ'লগৈ। এতিয়া আমি আহিলোঁ, ঘূৰি আহিলোঁ, পূৰা ঠাণ্ডা লাগিছে। মোক ঢাকা চবৰে। মোৰ চৰ্দি লাগিছে, ঘৰত আহি পানী সলনি হৈছে। দুদিনমান মৰিগাঁৱত থাকিলোঁ, দুদিনমান আকৌ এতিয়া ইয়াৰ ঘৰত, তেনেকৈ চব পানী সলনি হৈ গৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শব্দ ওলাই অহা নাই মুখৰ পৰা, ছাবস্ক্ৰাইব কৰি দিব দেই, কৰি দিব।